पूरा यूनिफॉर्म लो रेडी और एकदम पूरा रेडी মানে रेडी মানে पूरा रेडी तो हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দত্ত দা তো ভিডিওটো আৰম্ভ কৰো মানে ইউনিফৰ্ম পিনু আপোনালোকৰ দত্ত দা সদায় কতৰে আজিও মানে লেট মানে সদায় যেনেকৈ লেট আজিও লেট শুই উঠিছো মই 8টা বছত তো ক্লাস আছে মোৰ 9টা ওলালে কৈ আছো আপোনালোকক মই ভিডিওটো কেলে মানে ষ্টাৰ্ট কৰিছো বহুত দিনৰ মূৰত ভিডিও ষ্টাৰ্ট কৰিছো তো ক্ষমা কৰিব কাৰণ মানে কৈ কন্টেন্ট টাইম নহয় মানে এনেকুৱা কিহৰ ওপৰত ভিডিও বনাম ভাবি আছিলো খালি সময় পোৱা নাছিলো মানে তো আজি ভিডিওটো আৰম্ভ কৰো পিন্ধি লওঁ লগ পাই আছো তো ইউনিফৰ্ম পিন্ধি ৰেডি হৈ গলো পুৰা এইটো तो जाओ मेरे विदाई जाओ प्यार दे तो वीडियो जो बना हेरी एक्सपो चली আছে গুৱাহাটী তো আপোনালোকক মই এক্সপোখন দেখাম আমাৰ ৰয়েল সাৰতে তো এক্সপোখন খালি এটা ভাল নালাগে এক্সপোখন ইভিনিংতহে ভাল লাগে তো ইভিনিংত দেখাম খালি এটা ক্লাস কৰিমগে মই এটা দেখাও সদায় দেখা থাকা আপোনালোকক লেট হোৱা টুৱেলখন তো একেবাৰে হেৰিহে দেখাম কি কয় তো এক্সপো দেখাম তো ইভিনিং হ'লেহে দেখাম দেই আজিতো মৰিলো বাবা आज तो मर गया गहरा लेट শেষ আজি মই শেষ কিন্তু কম আৰু দুখৰ বেদনা এনেকুৱাই হৈ থাকে আৰু মোৰ লগত যিজনী ছোৱালী ভাল পালে সেইজনীও এৰি থৈ গুচি গ'ল চকু মুদি ভাল পাইছিলো তাইক অন্ধ বুলি ভাবি এৰি থৈ গুচি গ'ল আজি মই পুৰা শেষ একদম লেট কোনোৱে নাই অকলে লিফ্টত অকলে গৈ আছো তো বলক একেবাৰে ক্লাছ কৰিহে এক্সপো গৈহে দেখাম দেই চ' ফাইনেলি বন্ধুসকল আমাৰ ক্লাছ ছুটি হৈ গ'ল এতিয়া মই আপোনালোকক এক্সপো দেখাবলৈ যাম আৰু এক্সপো দেখাবলৈ যাওঁতে এয়া চাওক আমাৰ ৰয়েলত হৈ আছে এইয়া পুৰা খ্ৰীষ্টমাছৰ কাৰণে মানে একদম ফুল ডেক'ৰেশ্যন কৰি আছে মানে আপোনালোকক মই দেখাই আছো চাই থাকক Yusak Merry Christmas তো এতিয়া অনম মই আৰু বেবি চাক হেৰি যাম এতিয়া আমি ক'ত যাম কৈ দিয়া আকৌ এক্সপো এতিয়া আমি যাম এক্সপো তো এক্সপো গৈ পেলাই দেখাই আছো এনজয় কৰিব ভিডিঅ' চাই ভাল পাব কি হ'ল বন্ধুসকল মই পাই গ'লো সেই লিঅ' এক্সপো এইটোৱে লিঅ' এক্সপো আপোনালোকক দেখাম গৈছিলোঁ এয়া এইটো লিঅ' এক্সপো 30 নৱেম্বৰ টু 18 ডিচেম্বৰলৈকে আছে মানে তো মই আগতে আহিম বুলি ভাবি আছিলোঁ খালি সময় মিলাব পৰা নাই আপোনালোকক দেখাম বুলি তো আজি দেখাম বলক টিকেট বুক কৰি লওঁ আৰু ভিতৰলৈ গৈ আছোঁ এই লিঅ' এক্সপো লাইটিং চক না বে কি মজা তো ভিতৰলৈ গৈ লওঁ ন চাপ চক না লাইটিং চক না কি মজা বে এই মানিৰাম দিৱান এইটো মানে সেইফালে বালাজী মন্দিৰ আছে বালাজী মন্দিৰৰ চাইডতে এনেকুৱা হৈছে এই টিকেট বুক কৰি ল'লোঁ তো বলক ভিতৰলৈ গৈ আপোনালোকক দেখাই আছোঁ তো টিকেট বুক কৰি ল'লোঁ আৰু এইফালে লাইটিং চক না অ' ভাই
লাইটিং চক না আপোনালোকে কি মজা এইফালেও বনাইছে এইফালে চব দেখাম আপোনালোকক ভিতৰ ফালেও যাম এইফালে পুৰা বাইদেউসকলো আহিছে তো ভিতৰত গৈ দেখাই আছোঁ আৰু একদম বেয়া এইফালে ফুল পুৰা লগাই দিছে মানে ফুল চক বেয়া মজা মানে ভিতৰলৈ গৈ লওঁ ন তেতিয়া আৰু মজা লাগিব মানে মানে বন্ধুসকল একদম এয়াই দেখিছে লিঅ' এক্সপ' কি মানে মজা মেহফিল মানে কি কওঁ আপোনালোকে মানে অৰিজিনেলি যিটো ফিল কৰিছোঁ সেইটো আপোনালোকে ফিল নকৰিব মানে ভিডিঅ'টো এনজয় কৰক ময়ো এনজয় কৰিছোঁ আপোনালোকে এনজয় কৰক ভিডিঅ'টো চাই থাকক এণ্ডলৈকে মই এতিয়ালৈকে ভিতৰত যোৱাই নাই আৰু বাহিৰৰ ভিউ দেখিছে নাই কি মজা এই চক নাই এবাৰ আপোনালোকে চক নাই এইফালে এইটো একদম পূৰা ঘেৰা চুইমিং পুল আৰু এই চক সেই লিঅ' এক্সপ' কি মজা লাইটিং দিছে মানে একদম ভিতৰলৈ যাবলৈ মই পুৰা তৰপি আছোঁ মানে গৈ লওঁ ভিতৰত আৰু মজা লাগিব চাই থাকক ভিডিঅ'টো চাই ভাল পাব আৰু একদম এতিয়া ভিতৰত গৈ এণ্ট্ৰি মাৰোঁগৈ ভিতৰত চাগে আৰু মজা লাগিব যাবলৈ দেয়াৰ ভাই চাব এইফালে লাইটিং এনেকুৱা এইফালে লাইটিং আহি পিনে মানে চব নিজৰ পাৰ্টনাৰৰ লগত আহিছে মই অকলে আহিছোঁ এইফালে দি এণ্ট্ৰি চব এমন ক'ত আহি পাই গ'লো সিবে এইবোৰ দেখাই আছো এয়া নিজৰ মানুহজনীলৈ যদি গহনা ল'ব বিচাৰে ইয়াৰ পৰাই ল'ব পাৰে আৰু এইফালে আপোনালোকে পেইণ্টিংছো পাই যাব এইফালে কাপোৰ এইফালে বেগছ এয়া খানা এটা খানা গাইছ মই আহি পালোহি এয়া জুৱেলাৰ্ছ এয়া চক জুৱেলাৰী চক অনলি 100 rupees আপোনালোকে ল'ব পাৰে ইয়াত থাকি মানে ঘেৰা জুৱেলাৰ্ছ এইবোৰ জুৱেলাৰটো আমাৰ দৰকাৰ নাই আমি বেলেগ চাওঁ এইটো অকল এটা কাউণ্টাৰে সোমাইছোঁ এইফালে চেণ্ডেল এইবোৰ তো বাকী সেইফালে যাওঁ বহুত জেগা ঘূৰিব লাগিব মানে বলিউড শ্বুট 999 ভাই চাৰ 999 পে তো এয়া ছোৱালীকালে আহি ল'ব পাৰে আৰু ফুটবল দি দিয়ে ভাইয়া पंजाब कलेक्शन बॉलीवुड से 999 पे ये पूरा पंजाब कलेक्शन से बॉलीवुड शोज लड़की लोग उठा के ले जाए ये पूरा तो बोलो बेलेग जगह ले जाओ और देखाई आसो ভাল চাই পিনে बहुत भीड़ अल्टिमेट भीड़ एकदम माने ছোৱালী কাপোৰ ছোৱালী জুৱেলাৰ্ছ এইবোৰ কসমেটিক্স ओ भाई কি পাই গ'লো এই সব এনিমে ফ্যান্স এগাল আপোনাৰ লগৰ কাৰণে keychain debu মই তো এনিমে ফ্যান নহয় বাৰু আপোনালোকে যদি এনিমে ফ্যান হয় আপুনি ইয়াত ল'ব পাৰে ভিতৰলৈ আহি আৰু মানে ভাই সাব দেখিছে না এইফালে চক এইফালে লাইটিং চক কি বাম্পাৰ লাইট কি বম লাইট বে কি মজা চক আপোনালোকে যদি ঘৰত সজাবলৈ বিচাৰে তো এইবোৰ পাব এইবোৰ
না কি মজা ষ্ট্ৰাকচাৰ এয়া এইবোৰ ঘৰত মানে পুৰা সজাব পাৰিব মানে আপোনালোকে নি পিনে এইবোৰ বিৰাট ধুনীয়া ধুনীয়া মানে বস্তু আছে তো গোটেই বস্তুবোৰ এক্সপ্ল'ৰ কৰিম আৰু এক্সপ্ল'ৰ কৰি পেলাইহে মানে মই অকলে অকলে আছোঁ যে ঘূৰি ভাল লগা নাই মানে আপোনালোকে আহিলে মানে পাৰ্টনাৰ এজন লৈ আহিব এইফালে এয়া এইকেইটা এতিয়া কিউট কিউট হেৰি মানে একদম কি কয় এইটো বেগত যে লয় ছোৱালীকালে তো এইবোৰ ল'ব পাৰে প্ৰাইচটো সুধি দিছোঁ ৰ'ব how much price 600 oh my god 600 এটা পুতলা okay thank you থৈ দিওঁ ভাই 600 দি পুতলা লোৱাতকৈ মই নিজে চিলাই দিম আচ্ছা তো ভাই চাপ ওলাই পিনে ক'ত পাই গ'লহি চাপ ঐ এইখনো এখন বেলেগ দুনিয়াচোন বেলেগ দুনিয়া পাই গ'লোহি ভাই কাশ্মীৰী কেৱা কাশ্মীৰী কেৱা এইখনো এখন বেলেগ বজাৰ আছিলে এইফালে এইটো মই এইফালৰ পৰা ওলাই আহিলোঁ এইবোৰ আপোনালোকক দেখালোৱে আৰু এইখনো মানে বেলেগ এইখনো এখন বেলেগ দুনিয়া চলো আমিতো কিনিবলৈ অহা নাই আমি এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ হয় নাই আপোনালোকে এক্সপ্ল'ৰ কৰিছে মোৰ ভিডিঅ' চাই তো চাওঁ আৰু দেখাওঁগৈ আপোনালোকৰ এইবোৰ পূৰা কাপলছ আহিছে মই অকলে কোনোৱে নাই অকলে আহিবলগীয়া আছে ভাই এইটো কি পালোঁ এইটো কি দেখিলোঁ চব বেতৰ এইবোৰ যদি কোনোবাই ঘৰত সজাব বিচাৰে লৈ ল'ব পাৰিব এইবোৰ যদি কোনোবাই কিতাপ পঢ়ি ভাল পায় এইফালে আছে ৰিডাৰ চাপ আৰু এইফালে আছে এইবোৰ কি যি টি ফিল্টাৰ চিল্টাৰ এচি আৰু ভাই এইটো চক এইটো জিমো মাৰি ল'ব পাৰিম মানে আপোনালোকে এইফালে এইবোৰ ফাৰ্নিচাৰ হাব বোলে মা কছম কি মানে এইবোৰ ফাৰ্নিচাৰ চক মইতো ল'বলৈ অহা নাই চাবলৈকে আহিছোঁ আপোনালোকক দেখাম আপোনালোকৰ যদি ল'বলৈ মন যায় ল'ব পাৰিব চক ডাইনিং টেবুল তামাম মানে ডাইনিং টেবুলছ আছে আৰু এয়া অকল এয়া মিনি তাজমহল নহয় আৰু গোটেই তাজমহলৰ লেখীয়া আৰু একেবাৰে লাষ্টত মই আহি পালোহি ফুলনি মানে বাগিচা মানে ফুলনি এয়া এইফালে গোটেই ফুল এখন মানে এখন নাৰ্চাৰী আপোনালোকে ফুল ল'ব পাৰে মই ফুলবোৰ দেখাই দিছোঁ এয়া ফোন নাম্বাৰ সেইটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে দেই কিন্তু ক'ত কণ্টেক্ট কৰিব আপোনালোকে কৈ দিছোঁ আৰু এইফালে বহিবলৈ জেগা চব এইটো কিবা ষ্টেজ হ'ব পাৰে দেই এইটো লাইট জ্বলাইছে গোটেই আহিব চাগে গায়ক চাগে আহি পিনে গান গাব চাগে হায়দৰাবাদী বিৰিয়ানী কাৰোবাৰ যদি বিৰিয়ানী খাবলৈ মন যায় খাব পাৰে আৰু আমিহে নাই আৰু দেই অকলে ঘূৰি ফুৰিছোঁ চেল 20% পাৰ পিচ তো এইবোৰ পাৰ পিচ 20 আপোনালোকে উঠাই লৈ যাব পাৰে আহক আৰু পূৰা উঠাই লৈ যাওক মানে পূৰা যি লাগে উঠাই লৈ যাওক 20 টকা 30 টকা ইণ্ডাষ্ট্ৰিজ কমাৰ্চ ডিপাৰ্টমেণ্ট কোকৰাঝাৰ এইখন চাই ভাল লাগিব চাগে এখনে চাওঁগৈ বলক মানে
তো মেটেকাই বনোৱা পায় মেটেকাটো আমাৰ মায়েও বনাই বাৰু এনেকা প্ৰমোচনটো কৰি দিছোঁ মা ভাগৰ বোলে লেডিজ মানুহৰ হে আৰু দেই আমি নাজানো আৰু এইবোৰ মুগাৰ तो भाई को ले पाए को यार खाना नॉन वेज वाला भी है 100 का है कि 200 का दिन आएगा आलू ले लो खाना खाबो ले लो पन्नी ले लो जाऊंगे यार बहुत चालू कला कला के मान साप কাপোৰ আপোনালোকে আহিলে মানে আসল মজা দেখিব মানে দেই তো বন্ধুসকল মই অথনি আহিছিলে এইটো ৰাস্তাত এইটো কি মজা লাগিলেহেঁতেন ফটোকে মাৰালে খালি লগৰে নাই আৰু তো এইটো ৰাস্তা এইফালে তো এতিয়া মই যাম বেলেগ এটা ৰাস্তা যোনটো ৰাস্তাত মই নেদেখালে আপোনালোকক এইটো একে ৰাস্তা একেটা জেগাতে ওলামগৈ এইফালেও লাইটিং আছে মানে এইফালে এনেকুৱা মানে এইফালে তো অকলে অকলে আহিছোঁ তো অকলে অকলে কৰিব আৰু সেয়াই আপোনালোকে যদি চাই ভাল পালে তো মোক লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে মানে এইবোৰ ভালকৈ দেখাব নোৱাৰিলোঁ চাগে কাৰণ বহুত ডাঙৰ ন মই এতিয়া অকলে অকলে কিমান ঘূৰিম আৰু অ' মাই ডগ সেইফালে মই যাব নোৱাৰোঁ গেট মৰা আকৌ ঘূৰি দিওঁ আৰু ঘূৰি মেলি এইফালেকে যাওঁ আৰু এয়া দেখিলে পোৱালি দৌৰি আহিছে গীতখনে মাৰি থৈছে আজি ইমানেই মোৰ কপাল ফুটা বহুত কপাল ফুটা আজি দুদিনটো বহুত বেয়া চলিলে তো এয়াই আছিলে এক্সপো আপোনালোকক দেখাবলৈ আহিছিলোঁ মই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই আপোনালোকে মোক কমেণ্ট কৰি জনাব আকৌ ভিডিঅ'টো চাই ভাল পাইছেনে বেয়া পাইছে আপোনালোকে কমেণ্ট নকৰিলে মই কেনেকৈ জানিম বাৰু কমেণ্ট কৰিব চলো এক্সপো বাই বাই এতিয়া যাওঁ ৰুমলৈকে যাওঁগৈ আৰু দেই বিদায় ওলালোঁ আৰু একবাৰ ওলোৱাৰ পাছত আকৌ সোমাব নোৱাৰে হা সেইফালে আছে এইফালে এক্সিট ওলালোঁ আকৌ এতিয়া সোমাব নোৱাৰোঁ এই আছিলে এক্সপো ৰুমত যোৱাৰ আগতে চাহ একাপ খাই লৈছোঁ এই এক্সপো সন্মুখতে এইটো মানে চাহ একাপ খাই লৈছোঁ মানে কি মোৰ ভাগৰ এতিয়া 20 টকা এটা কেছ লাগিব মানে মই ৰুমলৈ যাবলৈ দাদাজনক ডাইৰেক্ট 20 টকা এটা কেছ কৰি দিলোঁ মানে কেছ নাই নহয় ভাই দিনে অকল তো চাহ একাপ লৈ পিনে মই 40 টকা পে' কৰি দিলোঁ এতিয়া সি মোক 20 টকা ঘূৰাই দিব লাগিব মাথা গোলাঘাটৰ মাথা তো 20 টকা কেছ পাই গ'লোঁ ৰুমলৈকে যাওঁগৈ আৰু তো আজি এক্সপো এই চাহৰ লগতে খতম তো চাহ খাই ল'লোঁ তো ৰ'ব বাহঁতলৈ তাৰপৰা পইচাটো লৈ ল'লোঁ বেয়া ধুনীয়া চাহ বনালে কিন্তু তাতে থেংক ইউ তো দুদিনমানৰ পাছত বোলে ৰয়েলৰ সন্মুখতে পাব হয়নে ৰয়েলৰ গেটতে পাব আপোনালোকে তো মানে ৰয়েলৰ সন্মুখতে দুদিনমানৰ পাছত খুলিব বোলে এইখন চাহ এই এক্সপো নামো ৰয়েলৰে নামটো দি দিব একদম এক্সপো ফোনটোতে আছে খাই চাব পাৰে বেয়া টেষ্টি মানে ট্ৰাই কৰিব তেতিয়া নপস্তাই ট্ৰাই নকৰিলেহে পস্তাব ঠিক আছে দাদা বাই বাই তো যাওঁ নাহওঁ এইফালে এইবোৰ পপকৰ্ণ চপকৰ্ণ ধেৰ আৰু ফাইনেলি বন্ধুসকল পাই গ'লো হিৰো সেয়া দেখছি আকৌ ৰুম পাই গ'লোহি তো আৰু এয়া আপোনালোকে দেখাইছিলোঁ মই জুবিন দা তো এয়া আছিলে মোৰ আজি এক্সপ্ল'ৰ ডে তো ৰাতিপুৱা আপোনালোকক দেখালোঁ ভিডিঅ' চাই কেনেকুৱা পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো দবাই মোক ছাবস্ক্ৰাইব কৰি ল'ব তো মোৰ এতিয়ালৈকে এপ্ৰক্স 250 ছাবস্ক্ৰাইবাৰ্ছ হৈছে তো বহুত ছাপোৰ্ট কৰিছে আপোনালোকে থেংক ইউ একদম পূৰা হৃদয়ৰ পৰা থেংক ইউ কৈছোঁ এনেকৈ মোক ছাপোৰ্ট কৰি যাব মৰম দি যাব শ্বেয়াৰ কৰি যাব যাতে মই আপোনালোকৰ সন্মুখত আৰু মজা এনেকুৱা ভিডিঅ' আনি থাকিব পাৰোঁ আৰু মোক কমেণ্ট কৰি জনাব কি ভুল হৈছে তেতিয়াহে মই শুধাব পাৰিম তেতিয়াহে আপোনালোকক আৰু এণ্টাৰটেইন কৰিব পাৰিম তো কমেণ্ট কৰি জনাব দেই আপোনালোকে নজনাকৈ নাথাকিব কমেণ্টটো কৰিব যে কেনেকুৱা হৈছে কি ভুল হৈছে কিবা ভুল হ'লে দেখা দিব তো সেয়াই বেছি জ্ঞান নিদিওঁ বাকীটো আপোনালোকে জানেই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ নহ'লে বহুত দীঘলে যাব তো ভিডিঅ'টো ভাল পালে মোক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আগতে ক'লোঁ আৰু ছাবস্ক্ৰাইব কৰি ল'ব বিদায়